তো হেল্ল' গাইজ, আজি এটা বিশেষ কাৰণত আহিলোঁ। আপোনালোকে জানে ৱাকআপ বোৰ্ডক লৈ মানে বহুত চৰ্চা চলি আছে, বহুত বিৰোধ চলি আছে। গতিকে মই ভাবোঁ বহুত মানুহে নাজানে যে ৱাকআপ বোৰ্ডটো আচলতে কি বস্তু, ইয়াৰ কাম কি, ক'ৰ পৰা ইয়াৰ উৎপত্তি হ'ল। চ' মই অলপ ইয়াৰ বিষয়ে আলোচনা কৰিম বা আপোনালোকক যিকেইজনে নাজানে আৰু তেওঁলোকক জনাব চেষ্টা কৰিম আচলতে ইয়াৰ বিৰোধী কিয় হৈ আছে, কি কাৰণত সংশোধনী হ'ল এই বিলটোত। ৱাকআপ বোৰ্ডৰ বিল যিটো আহিছে 2025-ত, ইমান হুলস্থুল কিয় লাগিছে এইটোৰ ওপৰত। ৱাকআপ বোৰ্ডৰ যিটো সংস্থা, সেইটো সংস্থাটো ইষ্টেব্লিছ হৈছিল নবীজীৰ দিনতে, হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দিনতে হৈছিল। তেতিয়াৰ পৰাই চলি আছে এইটো নিয়ম। মানে যিটো উত্তৰাধিকাৰী বুলি কয়, উত্তৰাধিকাৰী যদি নাথাকে, কোনোবা ল'ৰা নাথাকে, ছোৱালী নাথাকে, তেওঁৰ সম্পত্তিটো বা যিখিনি তেওঁৰ কেছ আছে, তেওঁৰ ফাইনেন্সিয়েলি যিখিনি আছে আৰু সেইখিনি মানে ৱাকআপ বোৰ্ডত দান কৰিব পাৰে। আৰু সেইখিনি সম্পত্তি মানে ৱাকআপ বোৰ্ডে আপোনাৰ ছ'চিয়েল কামত ব্যৱহাৰ কৰে। হস্পিটেল, মাদ্ৰাছা, কবৰস্থান ইত্যাদি আৰু শিক্ষানুষ্ঠান এইবিলাকত তেওঁলোকে ব্যৱহাৰ কৰে। আৰু কিন্তু ইয়াক ভাৰত চৰকাৰে, যেতিয়া ভাৰত স্বাধীন হৈছিল, ভাৰত চৰকাৰে ৰজাৰ দিনতো আছিল, তেতিয়াও চলি আছিল, কিন্তু তেতিয়া মানে কোনো ধৰণৰ আইনী হিচাপত চলা নাছিল, মানে সংস্থা হিচাপত চলি আছিল, এটা সংগঠন হিচাপত। ইয়াক ভাৰত চৰকাৰে যেতিয়া 1954 চনত ভাৰত চৰকাৰে ইয়াক স্বীকৃতি দিছিল আৰু আইনী হিচাপত। 1993 যেতিয়া বাবৰি মছজিদ ধ্বংস হৈছিল, তেতিয়া মানে PV নৰসিংহ ৰাওৰ যেতিয়া চৰকাৰ আছিল, তেতিয়া মানে ৱাকআপ বোৰ্ডত কেইটামান বিশেষ পাৱাৰ দিয়া হৈছিল। আৰু মানে সেই পাৱাৰকেইটা লৈয়ে আজি হুলস্থুল চলি আছে। সেই পাৱাৰখিনিয়ে সংশোধনী কৰিছে। আৰু তাৰে ভিতৰত ধৰক যেনিবা ৱাকআপ বোৰ্ডে যদি কাৰোবাৰ সম্পত্তি নিজৰ বুলি দাবী কৰি লয় আৰু এইটো সম্পত্তি ৱাকআপ বোৰ্ডৰ হয়, তাতে কোনো আইনী কেছ নচলিব আৰু কোনো তাৰমানে তাৰ বিৰোধিতা কৰিব নোৱাৰিব। কোনো চৰকাৰে হওক, কোনো আদালতে হওক, তাৰ বিৰোধিতা কৰিব নোৱাৰিব। যাৰ সম্পত্তিক মানে দাবী কৰিব ৱাকআপ বোৰ্ডে এইটো আমাৰ সম্পত্তি বুলি, সেই মালিকজনেহে প্ৰমাণ কৰিব লাগিব যে এইটো সম্পত্তি তেওঁৰ। তাকো এইটো কেছ আপোনালোকে ৱাকআপ বোৰ্ডৰে স্পেচিয়েল কোৰ্ট এটা আছে, ৱাকআপ জুডিচিয়াৰী, তাতেহে আপোনালোকে প্ৰমাণ কৰিব লাগিব। গতিকে তাতে যদি তেওঁলোকৰে কোৰ্ট হয় এইটো, তাতে অৱশ্যে 3জন মেজিষ্ট্ৰেট থাকে। এজন হ'ল আপোনাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, DC লেভেলৰ মানুহজন এজন থাকে অফিচাৰ ষ্টেট গভৰ্ণমেণ্টৰ, আৰু এজন থাকে আপোনাৰ জুডিচিয়াৰী আৰু মেজিষ্ট্ৰেট লেভেলৰ, হাইকোৰ্ট লেভেলৰ মেজিষ্ট্ৰেট যোন থাকে তেনেকুৱা লেভেলৰ এজন থাকে, আৰু এজন থাকে আপোনাৰ ৱাকআপ বোৰ্ডৰ পৰা এজন থাকে। আৰু গতিকে এই 3জনে তাতে বিচাৰপীঠ চলায়। তাই বিচাৰপীঠত যদি মানুহজনে জিতে আৰু যে তেওঁৰ সম্পত্তিটো হয়, যদি প্ৰুফ হৈ যায়, তেতিয়া তেওঁ সম্পত্তিটো পাব। আৰু নহ'লে ৱাকআপ বোৰ্ডে কোনো ধৰণৰ তাতে চাফাই দিব নালাগে। ৱাকআপ বোৰ্ডে জাষ্ট দাবী কৰিব, দাবী কৰাৰ পিছতে তেওঁলোকে কেছ খুলিব লাগিব, যোনে মাটিৰ সম্পত্তিৰ মালিক। গতিকে এইটো লৈ মানে বিৰাট সমস্যা এটা আছে। এইটো আপোনালোকে চাগে গম পাইছে মই কোৱাত। এটা বিৰাট বেমাজালি, যদি কালিলৈকে আপোনাৰ সম্পত্তি বুলি কোৱা যায় ৱাকআপ বোৰ্ডে আপোনাৰ সম্পত্তি, এইটো ৱাকআপ বোৰ্ডৰ সম্পত্তি বুলি, তেতিয়া আপুনি এটা বিৰাট ডাঙৰ মেৰপেচত পৰিব। গতিকে সেইটো কাৰণে এইটো এনেকুৱা মানে কিছুমান অভিযোগ আছে, এনেকুৱা মানে ৱাকআপ বোৰ্ডে কৰিছে বুলি। এতিয়া ভাৰত চৰকাৰে এটা অভিযোগ লগাইছে। অমিত শ্বাহে ভাষণ দিছে আপোনাৰ, কিবা তেলেংগানা তেনেকুৱা কৰিছে বুলি, এখন গাঁৱে ৱাকআপ বোৰ্ডৰ বুলি কৈছে। গতিকে সেইকাৰণে মোদী চৰকাৰে কিছুমান সংশোধনী ইয়াৰ ওপৰত আনিছে। আৰু দ্বিতীয়তে আপুনি ৱাকআপ বোৰ্ডৰ বিৰুদ্ধে কোনো ধৰণৰ আইনী কেছ আপুনি কৰিব নোৱাৰে। কোনো আদালতে তেওঁলোকৰ ওপৰত কেছ নচলে। তেওঁলোকৰ কেছটো অকল তেওঁলোকৰ ৱাকআপ জুডিচিয়াৰী যিটো আছে সেইটোৱে, তাতে চলিব আপোনাৰ কেছটো। তাৰ ওপৰত আপুনি কোনো ধৰণৰ হাইকোৰ্ট, সুপ্ৰিম কোৰ্ট যাব নোৱাৰে। গতিকে সেইটো কাৰণে এইটো এটা বিৰাট ডাঙৰ পাৱাৰ দি থৈছিল চৰকাৰে। আৰু দ্বিতীয় কথা হ'ল, ৱাকআপ বোৰ্ডৰ পিছত মোদী চৰকাৰ লগাৰ এটা দ্বিতীয় কাৰণ হ'ল, ৱাকআপ বোৰ্ড ভাৰতৰ ভিতৰত 3য় নম্বৰত থকা সম্পত্তিৰ মালিক। প্ৰথম নম্বৰ আছে ভাৰতীয় সেনা বাহিনী, তেওঁলোকৰ সম্পত্তি বহুত আছে, 15 লাখ কিবা একৰ জমিন আছে, সিহঁতৰ আণ্ডাৰত মাটি আছে। গতিকে ৰেলৱে বিভাগত আছে 11 লাখ কিবাখিনি আছে, 11 লাখ কিবাখিনি একৰ মাটি আছে ৰেলৱে বিভাগত। আৰু তৃতীয়তে আছে আপোনাৰ ৱাকআপ বোৰ্ড, সিহঁতৰ আণ্ডাৰত আছে 8 লাখ একৰ ভূমি আছে। গতিকে আপোনালোকে জানে চৰকাৰৰ নীতিবিলাক কেনেকুৱা বৰ্তমান। গতিকে মই সেইটো ভাঙি নকওঁ আপোনালোকক। গতিকে চৰকাৰে অলপ মানে সেইটোৰ ওপৰত এটা হেৰি কৰিব খুজিছে। আৰু ধৰক আপোনালোকৰ ৰেলৱে বিভাগৰ মাটিখিনি, ৰেলৱে ট্ৰেক বনাইছে, ষ্টেচন আছে, ৰেলৱে ষ্টেচন আছে, এইবিলাক মানুহৰ চকুত পৰি আছে, আমিও চাই আছোঁ। আৰ্মিৰ মাটিবিলাকত, সেনা বাহিনীৰ মাটিবিলাকত আৰ্মি কেম্প আছে, হেডকোৱাৰ্টাৰ আছে, বহুত কিবা কিবি বনাই দিছে, আমাৰ চকুত পৰে এইবিলাক। কিন্তু অসমত ৱাকআপ বোৰ্ডৰ মাটি কোনখিনি মই আজিলৈকে গম পোৱা নাই, কোনখিনি মাটি হয়। কিন্তু আছে সিহঁতৰ বহুত মাটি, মই নাজানো বিশেষকৈ কোনখিনি ৱাকআপ বোৰ্ডৰ মাটি হয়। কিন্তু মানে সেনেকুৱা আৰু বহুতৰ চকুত নপৰে মাটিখিনি, তালৈ মানে বহুত অভিযোগো আছে মাটিখিনি ৱাকআপ বোৰ্ডৰ
কমিটিয়ে মানে কিছুমান বেমেজালি কৰি বিক্ৰীও কৰে, এনেকুৱা এটা অভিযোগ আছে। গতিকে সেইটো কাৰণে সিহঁতৰ মাটিৰ মানে যিটো খাতিয়ান যিটো হিচাপ, সেইটো হিচাপটো চৰকাৰৰ তাত নাথাকে, এইটো অকল ৱাকাফ বোৰ্ডৰ কমিটি তাতে থাকে। গতিকে এতিয়াৰ পৰা মানে এই সংশোধনীৰ জৰিয়তে ৱাকাফ বোৰ্ডৰ মাটিৰ খাতিয়ানটো চৰকাৰৰ ঘৰতে থাকিব। 4টা মুঠ মানে সংশোধনী আছে, সেইকেইটাৰ বিষয়ে মই ক'ম। 1 নম্বৰতে আপোনাৰ ওপৰত যদি ৱাকাফ বোৰ্ডে যিকোনো মানুহৰ ওপৰত যদি ৱাকাফ বোৰ্ডে যদি দাবী কৰে আৰু এইখিনি সম্পত্তি ৱাকাফ বোৰ্ডৰ পৰা, তেতিয়া দাবী কৰিলে ৱাকাফ বোৰ্ডেহে প্ৰমাণ কৰিব লাগিব যিখিনি মাটি ৱাকাফ বোৰ্ডৰ হয় বুলি। সেই মানুহজনে প্ৰমাণ কৰিব নালাগে। আগতে সেই মানুহজনে প্ৰমাণ কৰিব লাগিছিল এই মাটিখিনি তেওঁৰ স্বত্বাধিকাৰী বুলি। গতিকে এতিয়া আৰু ৱাকাফ বোৰ্ডেহে প্ৰমাণ কৰিব লাগিব যে এইটো মাটি ৱাকাফ বোৰ্ডৰ হয়। আৰু তাতো এইটো ছিষ্টেমটো এতিয়া জুডিচিয়েৰী ছিষ্টেমত যাব। যিহেতু ভাৰতত এখন সংবিধান আছে, সেই সংবিধান মতেহে যাব যে ভাৰতত সুপ্ৰিম কোৰ্ট আছে, হাইকোৰ্ট আছে, এতিয়া কেছবিলাক তাতে চলিব। ৱাকাফ বোৰ্ডৰ বাহিৰেও তাতে আপুনি কেছ কৰিব পাৰিব ৱাকাফ বোৰ্ডৰ বিৰুদ্ধে। এইটো এটা সংশোধনী কৰিছে। আৰু দ্বিতীয়তে ৱাকাফ বোৰ্ডৰ যিটো মানে উত্তৰাধিকাৰী নাথাকা যিবিলাক মাটি বা অচল সম্পত্তি যিবিলাক আছে আৰু ৱাকাফ বোৰ্ডক দান কৰাৰ আগতে যদি কোনোবা তেওঁৰ ছোৱালী আছে, মহিলা স্বত্বাধিকাৰী যদি থাকে, উত্তৰাধিকাৰী যদি থাকে মহিলা, তেওঁৰ অংশীদাৰ দিব লাগিব। তেওঁ আগত তেওঁৰ অংশীদাৰ দি লৈ তাৰপিছত বাকীখিনি আপুনি দান কৰিব পাৰিব ৱাকাফ বোৰ্ডক। মহিলা উত্তৰাধিকাৰী থকালৈকে আপুনি ৱাকাফ বোৰ্ডক মাটিখিনি দান কৰিব নোৱাৰিব। এইটো এটা আইন পাছ কৰিছে। মই ভাবোঁ এইখিনি ভালে পাছ কৰিছে, যিখিনি মোৰ ধাৰণাত এইখিনি ভাল, কাৰণ ছোৱালীৰ অধিকাৰটো পাব লাগে। আৰু এটা সংশোধনী কৰিছে, আপুনি যদি ৱাকাফ বোৰ্ডক মাটি দান কৰে তেতিয়া ইয়াৰ পাৰ্মিশ্যনটো ডিচিহে দিব, ৱাকাফ বোৰ্ডে নহয়। ডিচি লেভেলৰ DM যিবিলাক আছে, ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, আমাৰ ইয়াতে DC বুলি কয় অসমত। গতিকে ডিচিবিলাকেহে ইয়াৰ ৰায়টো দিব যে এইটো মাটি ৱাকাফ বোৰ্ডত দিব পাৰিব বা নোৱাৰিব। গতিকে এইটো মাটিৰ এই ডিচিশ্যনটো ডিচিহে দিব পাৰিব, ৱাকাফ বোৰ্ডে দাবী কৰিলেই নহ'ব। গতিকে এইটো এটা সংশোধনী কৰিছে। গতিকে এই সম্পূৰ্ণ বস্তুটো আল্টিমেটলি চৰকাৰৰ আণ্ডাৰত গুচি গৈছে। গতিকে এইখিনি সংশোধনী কৰাৰ কাৰণে আজি মানে হুলস্থুল হয়, যিহেতু তেওঁলোকৰ পাৱাৰটো কমি গ'ল, পাৱাৰলেছ হৈ গ'ল ৱাকাফ বোৰ্ড। 1995ত যিটো পাৱাৰ দিছিল PV নৰসিংহ ৰাৱে, সেই পাৱাৰটো বহুত লেছ কৰি দিছে মোদী চৰকাৰে। গতিকে যাৰ কাৰণে এইটো বিৰোধী চলি আছে। মই ভাবোঁ বহুতে নাজানে কথাখিনি, এইখিনি আলোচনা কৰিলোঁ। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব আৰু এটা শ্বেয়াৰ কৰি বেলেগকো জনাই দিব চেষ্টা কৰিব। বুজাব পাৰিছোঁ নে আপোনালোকক নাজানো, কিন্তু মই যিখিনি কৈছোঁ এইখিনিয়ে মোটামুটি সত্য কথা আৰু। গতিকে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব।